মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, সদ্য ঘোষিত হায়াৰ ছেকেণ্ডাৰীৰ পৰীক্ষাত যিসকলে উত্তীৰ্ণ হ'লা, তোমালোক সকলোলৈকে মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনালোঁ। আৰু যিসকলে তোমালোকে বিচৰা ধৰণে নম্বৰ পাবলৈ সক্ষম নহ'লা, তোমালোকেও হতাশ হোৱাৰ কোনো প্ৰয়োজন নাই। যিহেতু AHSECৰ মাধ্যমত পৰীক্ষা দি নম্বৰ বঢ়াব পাৰি, গতিকে তোমালোকে AHSECৰ মাধ্যমত পৰীক্ষা দি তোমালোকে আশানুৰূপ নম্বৰ পাবলৈ সক্ষম হ'বা। অকল চৰকাৰৰ ফালৰ পৰা যিটো ঘোষণা কৰা হৈছে স্কুটিৰ বিষয়টো, গতিকে কিমান নম্বৰ পোৱা ছাত্ৰীখিনিয়ে স্কুটি পাব, সেই বিষয়টোৰ বিষয়ে ক'ব ওলাইছোঁ। এতিয়া অসম চৰকাৰৰ ফালৰ পৰা যিহেতু স্কুটি দিয়াৰ এটা ঘোষণা কৰিছে, গতিকে আমি যদি আগৰ ফলাফলবিলাকলৈ চাওঁ, আগতকৈ এইবাৰ অলপ ৰিজাল্টটো আশানুৰূপভাৱে ভাল হৈছে, পাৰ্চেণ্টেজটো যথেষ্ট হাই হৈছে। গতিকে আগৰ যিখিনি স্কুটি পাইছিলে তেওঁলোকে 65% পৰা স্কুটি পাবলৈ সক্ষম হৈছিল। যিহেতু এইবাৰ ৰিজাল্টৰ পাৰ্চেণ্টেজটো বেছি ভাল হৈছে, গতিকে এইবাৰ হয়তো পাৰ্চেণ্টেজটো বেছি হোৱাৰ এটা সম্ভাৱনা আছে। 70% যিসকলে পাইছে তেওঁলোকে নিশ্চিত হৈ থাকিব পাৰে, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে 70% তলত যিসকলে পাইছে তেওঁলোকে নাপাব, হয়তো তেওঁলোকেও পাব পাৰে। এই বিষয়টো চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব, কিন্তু যিসকলে 70% নম্বৰ পাইছে তেওঁলোকে নিশ্চিত হৈ থাকিব পাৰে যে স্কুটি তেওঁলোকে পাব।